হেল্ল' এভৰিৱান, মই কবিতা আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু ইয়াত দেখিছিলে গুৱাহাটীত আছিলোঁ আৰু গুৱাহাটীৰ পৰা ডাইৰেক্ট আহি বোকাখাট পাই গ'লোহি। বোকাখাট আহি পালোঁ আজি কাৰণ আমাৰ টিকলিজনী সুধীৰ হয়, সেইটো কাৰণে সুধীৰ নাম পাতিছে ভোজ তেনেকৈ। তো ব'লক আপোনালোকক দেখুৱাম বাহিৰত কি পৰিৱেশ হৈ আছে আৰু টিকলিজনীও কিমান ডাঙৰ হৈছে। মই কালি ৰাতি আহি জাষ্ট কালি ৰাতি আহি পেলাই মই বোকাখাট পাইছোঁহি একদম লৰালৰিকৈ। আৰু টিকলিৰ কাৰণে আনিলোঁ এইখন জোলনা, কাৰণ এতিয়া যিহেতু এইখন উঠি থাকিলে ভাল, কাৰণ চবেই যদি কাম চাম কৰি থাকোঁ এইখনত দি থ'লে ভাল সুবিধা হ'ব বুলি। তো ব'লক দেখুৱাম বাহিৰখন। টিকলিয়ে মোক ইমান ভালকে চিনি নাপায়, পেহাককহে চিনি পায় ন। পেহাকে চিনি পোৱা চাইছে, ততৰাই আছে। এইটো চোৱা, ইজনী আমাৰ এমাহ আজি কিমান দিন হ'ল জানো, 27 তাৰিখে এমাহ হৈ গ'ল, নাই হোৱা 2 মাহ। এয়া আমাৰ টুকুলিক খুৰীয়ে লৈ আছে, আৰু এয়া আমাৰ আজি সকাম খোৱা মানুহ। এয়া দেৰগাঁও পাৰ্টি, এয়া দেৰগাঁও পাৰ্টি দেখুৱাইছে আপোনালোকক, দেখুৱাই নিয়ৰ আহি গ'লা দেৰগাঁৱৰ পৰা ন। আমাৰ দেৰগাঁও হেৰি বেছি। হৈ গ'ল নি বনাই? ইজনী কোনাইছে ইজনী কি হ'ল? গাৰ্লছ পাৰ্ট নাই, খেলি আছে। এয়া প্ৰসাদ খাই হ'ল আমাৰ, এতিয়া ভোজ খাব লাগিব। এয়া চবেই কাম বনত লাগি আছে।
আহি খালাই নি ভাত খালাই শুকান ভাত ৰ'বা দিব আৰু নাখাবা আহি অকণমান দি থৈ যাওক ভাল চাই